ফাইনেলি সোমাই গ'লো আৰু এতিয়া বহুত ভাল লাগি আছে हेलो फ्रेंड स्वागतम जानाइছোঁ আজি আমাৰ এটা নতুন ভিডিঅ'ত আৰু আজি আমি গৈ আছোঁ জাগিৰোডলৈ আৰু আমি যাম জোনবিল মেলালৈ আজি লাষ্ট ডেট সেইকাৰণে আজি আমি গৈ আছোঁ ফাৰ্ষ্টত আমি যাম আমাৰ ফ্ৰেণ্ডছৰ ঘৰত সি আমাক ইনভাইট কৰিছে তাৰ ঘৰত খোৱা বোৱা কৰি পিছত যাম মেলালৈ সো কি হয় কি নহয় আপোনালোকক সকলো দেখুৱাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব चैनल क्लासिक 3.0 सो गाइस आज আমি আহিছো চাওক আমাৰ লগত আছে আৰু আমি গৈ আছো জোনবিল মেলালৈ আপোনালোকে দেখিব আৰু আমাৰ লগত আছে এই চাওক অৰুণ ভাই আৰু সুপ্ৰিয়ান ভাই ফাৰুক ভাই সকলো আছে আৰু এতিয়া আমি যাম এফালে জোনবিল মেলালৈ চাওক এইটো গেট দেখিছে জোনবিল মেলাৰ ফালে যাম আমি আৰু আপোনালোকে সম্পূৰ্ণ ব্লগটো চাব আৰু আপোনালোকক দেখাম জোনবিল মেলা কেনেকৈ গাইজ আমি বৰ্তমান ৰখি আছো জাগিৰোড পুলিচ ষ্টেচনৰ ফ্ৰণ্টত আৰু আমাৰ বন্ধু এজন আহি আছে তেওঁৰ ঘৰত আমাক নিবলৈ তেওঁ ইনভাইট কৰিছে আৰু তেওঁৰ ঘৰত পুৰা খোৱা বোৱা সকলো ৰেডি কৰি থৈছে সো আমি এতিয়া যাম তেওঁ ৱেট কৰি আছো ফাইনালি আমাৰ বন্ধু আহি পালে কি কম তেওঁৰ ঘৰত পুৰা মানে মোৰ ঘৰত আহিব নিবিচাৰে বৰ্তমান সিহঁতে আহি পালে আৰু বহুত মোৰ কাৰণে থিয় হৈ আৰু বহুত মানে কষ্ট হৈছে সেইটো আপোনালোকে তাক মাফ কৰি দিব আৰু সো গাইজ যেতিয়া তাৰ ঘৰত যাম ভাবিছোঁ কিবা এটা কিনিলোঁ হোটেলখনৰ পৰা আৰু এইখিনি কিনিলোঁ বিস্কিট অলপ পইচা কম সেইকাৰণে সকলোৱে মিলি চাওক না গাইজ কিবা কিনি আনিছে আমাক খুৱাব বুলি আৰু এতিয়া গৈ খাম পুৰা দবাই খাম এতিয়া আমি ফাইনেলি গৈ আছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত আৰু তোমাৰ কেনেকৈ লাগিছে কোৱাচোন জেগাটোতো দেখি বহুত ভাল লাগিছে এতিয়া আমি গৈ আছোঁ তাৰ ঘৰত বোলে আজি দাৱাত আছে গৈ আঞ্জা বোলে বনাইছে আঞ্জাবিলাক দেখোচোন কেনেকৈ হয় আৰু আমি খাই পিছত মেলালৈ যাব লাগিব আপোনালোকে আজিকালি ভিডিঅ'বিলাক নাচায় আপোনালোকে চাব প্লিজ আৰু এতিয়া চিধা যাওক কি হয় পিছত আপোনালোকক দেখাম চাওক এইটো কিবা নিজৰা পাৰ্ক আৰু ইয়াত মানুহবিলাক দেখাম আপোনালোকক জুম কৰি চাওক এই চৰাইবিলাক মানুহত চৰাইৰ নিচিনা দেখা গৈছে মই যিমান পাৰোঁ জুম কৰিছোঁ আৰু এতিয়া চাওক গৈ আছোঁ আমি চিধা গৈ আছোঁ আৰু সিহঁতো গৈ আছোঁ আমাৰ মেহবুব ভাইৰ ঘৰত তেওঁ আমাক ইনভাইট কৰিছে তেওঁৰ ঘৰৰ ওচৰত জোনবিল মেলা হয় সেইকাৰণে আমি গৈ আছোঁ জোনবিল মেলাত এইটো কিবা চাওক ইণ্ডাছ একাডেমি ফাইনেলি আমি আহি পালোঁ তাৰ ঘৰ আৰু এতিয়া ভাত চাত সকলো ৰেডি আছে আমি ভাত চাত খাই মেলালৈ সকলো ওলাম চ' আপোনালোকে চাই থাকক চ' গাইজ আমাৰ ভাত চাত খাই ওলাওঁতে ৰাতি হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ টেম্পুৰে মেলালৈ ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হ'ব চ' আপোনালোকে চাই থাকক গাইজ আমি এতিয়া মেলাত সোমাই গ'লোঁ আৰু ইয়াত বহুত ভিৰ লাগি আছে বহুত মানুহ সেইকাৰণে গাড়ী ইয়াত ৰখাই দিলে আৰু তাৰ পৰা খোজকাঢ়ি যাব লাগিব প্ৰায় 1 কিলোমিটাৰ চ' আপোনালোকে চাই থাকক আমি আহি আছোঁ মেলাত আৰু এতিয়া
আৰু অলপ গৈ পাই যাম পুৰা মেলাৰ গেটৰ ফ্ৰণ্টত পাই যাম বেছি দূৰ নাই আৰু এতিয়া আন্ধাৰ সেইকাৰণে ইমান বস্তু দেখা নাযায় আৰু আগত গৈ আপোনালোকে দেখিব তো যাওক পুৰা গাড়ীৰ পাৱাৰত পুৰা ৰঙা হৈ আছে বস্তু আৰু ফাইনেলি পাই যাম গৈ আপোনালোকে অলপ ধৈৰ্য ধৰক বেছি দেৰি নাই কি ক'ম ইমান মানুহ চাওক এই অলপ দেখা গৈছে লাইটিং দেখা গৈছে আপোনালোকে দেখিছে এইটো মেলাৰ ভিতৰত তোমাৰ আৰু মেলাটো প্ৰতি বছৰে হয় 3 দিনা হয় বিনিময় প্ৰথা চলি থাকে বাটাৰ চিষ্টেম আৰু আপোনালোকক মানুহ দেখাওঁ কিমান মানুহ খালি মানুহ আহিছে মানুহ গৈছে মানুহ দেখা গৈ আছে আৰু এতিয়া ভিতৰত সোমাই যাম আৰু ইমান দেখো বেছি ভিৰ ঠিক নাই মোবাইল কোনোবাই লৈ যাব পাৰে সেইকাৰণে চ' আৰু নেদেখাওঁ আহি পাই গ'লোঁ এতিয়া আপোনালোকে দেখাম মেলা কি আছে মেলাত কি আছে কি নাই সকলো দেখাওঁ চ' ফাইনেলি আহি পাই গ'লোঁ আৰু এইটো হৈছে গেট এইটো মেলাৰ গেট আৰু মানুহ কি ক'ম লাখ মানুহ আছে গণিব নোৱাৰি আজি ইমান মানুহ আজি লাষ্ট সেইকাৰণে বহুত মানুহ আৰু এইটো চব কিবা লিখা আছে আপোনালোকক আগত গৈ দেখাই আছোঁ ये है मेला का गेट ফাইনেলি সোমাই গ'লোঁ আৰু এতিয়া বহুত ভাল লাগি আছে আজি লাষ্ট আছিলে আৰু আমি আহোঁতে লেট হৈ গ'ল প্ৰায় 5টা বাজি গ'ল আৰু লাহে দোকানবিলাক গৈ আছে আৰু দিনত হ'লে আপোনালোকক ভালকৈ দেখাব পাৰিলোঁ হয় ৰাতি হৈ গ'ল সেইকাৰণে ভালকৈ দেখাব পৰা নাই আৰু এতিয়া আমি খোজকাঢ়ি আছোঁ চাৰিফালে দেখি আছোঁ কি কি দোকান আছে বহুত ডাঙৰ এতিয়া আমাৰ সময় হৈ গ'ল যাব লাগিব ঘৰত সেইকাৰণে ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই চ' আপোনালোকে দেখিলে আপোনালোকে দেখি আছে টয়টো মাৰি আছে ये देखो मार रहा है अभी क्या मार रहा है क्या बोलो ओ देखो 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 मार दिया हाँ मार दिया अरे हाँ अच्छा क्या
अभी रवाना हो रहा हूँ, तो आगे चलते हैं, देखता हूँ। बहुत टेस्ट किया है और आप लोगों को भी जितना सका इतना दिखाया। और रात हो गया इसलिए मतलब सभी नहीं दिखा पाया और अभी ख़त्म होने वाला है इसलिए अभी गाड़ी का इंतजार में है, अभी गाड़ी भी इधर खड़ा है, तो हम तो जाना है। बहुत मेहनत के इधर पे आया, हमारा बात माना और बहुत अच्छा लगा। और भाई ने हम लोगों को सभी को बुलाया अपना घर में और ये तो थोड़ा थोड़ा होता है फ्रेंड्स, हम लोग ये सब नहीं मिलता है हम लोग। बहुत मेहनत किया भाई ने। नहीं कुछ नहीं है, कुछ नहीं भाई, अभी हम हमारे लिए खाली दुआ करो भाई और इसका यूट्यूब का चैनल को सब्सक्राइब कर देना पूरा ढंग से। जस्ट लाइक एंड शेयर द चैनल ऑफ हिज यूट्यूब। थैंक यू। ओके ओके भाई, लव यू।